Hello guys, কি খবৰ আপোনালোকৰ? Welcome to my vlog. তো guys, মই আছো বৰ্তমান পথাৰৰ মাজত স্কুটি চলাই আৰু আজিৰ ব্লগটো কি হ'ব গৈ আছে মই গম নাপাওঁ, জাস্ট কৰি আছো আৰু তো এতিয়ালৈকে গম পোৱা নাই, বাস যিপিনে মন যায় সিপিনে যাই আছো আৰু এয়া পৰিৱেশটো চাওক কেনেকুৱা লাগিছে, কি ধুনীয়া এটা পৰিৱেশ। তো এইকাৰণে গাড়ীয়ে চলাও ভাল লাগিছে আৰু গৈও আছো, তো আপোনালোকে এবাৰ চাই থাকক। গাইজ, এয়া হৈছে মনসা মন্দিৰ, হাজোৰ বৰগাঁৱত থকা বহুত ডাঙৰ মনসা পূজা হয় ইয়াতে, বহুতে গমেই পায়। তো হঠাৎ মই কাম এটাত হাজো আহিব লগা হ'ল, কিন্তু কাম এটাৰ জেগাত দুটা ওলাল। কি কাম আছে মই দেখাই আছো, ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ বহুত হেল্প হ'ব ছাবস্ক্ৰাইব কৰি দিলে। আৰু আপোনাৰতো একো নাযায়, ফ্ৰীতে বস্তুটো টাচ কৰি দিবহে লাগে আৰু তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো মই দেখাই আছো আপোনালোকক, ভিডিঅ'টো চাই থাকক। গাইছে মই বেনাৰ বনোৱা প্লেছত উঠি যাই আছো। তো গাইজ, মই আহি পাই গ'লো প্ৰেছত আৰু ওপৰত উঠি যাই আছো। এতিয়া ওলাই আছে নে নাযায় নাজানো, কিন্তু ওলাই থাকিব লাগে। তো গাইজ, বেনাৰ লৈ ওলাই আহিলোঁ, মই এইখন বেনাৰ বনাবৰ কাৰণে আহিছিলোঁ। তো এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু ডাইৰেক্ট ঘৰত যাম। নহয়, এটা কাম আছে, সেইটাকে কৰিলোঁ। গাইজ, এয়া চাওক মোৰ সন্মুখত কাঁহ পিতলৰ দোকান। তো আপোনালোকে জানে হাজো সৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত। তো ময়ো ইয়াত আহিছিলোঁ এটা বস্তু ল'বৰ কাৰণে। বস্তুটো হ'লে এই গিলাচটো। তো মই ল'লোঁ, ইয়াতে এটা গিফ্ট দিব লাগিব, এইটোৰ কাৰণে। গাইজ, মই এইকাৰণে মেইন ৰাস্তা এভইড কৰি পিনে বেলেগ ৰাস্তাৰে আহোঁ যে এনেকুৱা দৃশ্যবোৰ দেখিবলৈ পায়, সেইটোৰ কাৰণে। এই যাওক, পাহাৰ দুখনৰ মাজেৰে কি ধুনীয়াকৈ সূৰ্যৰ পোহৰটো পৰি আছে, কি ধুনীয়া দেখায়। Buksak. এইখিনি অলপ বেয়া ৰাস্তা, হ'লে একো নাই। বেনাৰখন ওলাই পৰিল। কেনেকুৱা লাগিছে দৃশ্যটো? ভাল লাগিছে না? এটা ফটোই মাৰি থওঁ নেকি? ল'লোঁ বাৰু, এটা ফটো মাৰি থওঁ ৰ'ব। फोटो मार लूँ, अभी चलते। चलो चलो चलते। क्या नजारा है গাইজ। মই আহি আছো এতিয়া পথাৰৰ মাজৰ ৰাস্তাটোৰে, আৰু আহি এইখিনি পাইছো। এইখিনি আমাৰ অভয়পুৰৰ গণেশ মন্দিৰ ৰাস্তাটো। আৰু ইয়াতে বৰষুণ আৰম্ভ হলে, মানে বহাগ মাহৰ এইখিনি টাইমত ধুনীয়া এজাৰ ফুলে গোটেই ৰাস্তাটো, বেঙুনীয়া হৈ যায়। ধুনীয়া লাগে চাই পিনে। মই দেখাম আপোনালোকক। আৰু মোৰ কাষত যে দেখিবলৈ পাইছে, এইখন হৈছে ফৰেষ্টৰ পাহাৰ। ইয়াতে হৰিণা চৰিণা গোটাই ওলাই মাজে মাজে। মই 3 দিনমান দেখিছো, গধূলি টাইমত, সদায় আন্ধাৰ হোৱা টাইমত। পথাৰৰ মাজৰ ৰাস্তাৰ
পথাৰৰ মাজৰ ৰাস্তাটোৰে আহিলে বা ভিতৰে পথাৰৰ বুলি নহয় আৰু ভিতৰে যদি গাঁৱৰ ভিতৰে আহে নহয় এনেকুৱা দৃশ্যবোৰ দেখিবলৈ পাই থাকিব। ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। গাইজ এয়া সন্মুখত পুৱামক্কা পাহাৰ, পুৱামক্কা য'ত আছে আৰু বৰুলাচৰ পাহাৰ। তো মেইন ৰাস্তাৰে নাহাৰ এইটো এটা ফাইদা আছে। গাইজ এই গছডাল চাওক, পাতবিলাক খৰি কেনেকুৱা দেখা হৈছে। পেঞ্চিলেৰে আঁকি থোৱা যেন লাগিছে। তো মই আৰু অলপমান আগত গৈ আমাৰ ঘৰ পামেই আৰু ঘৰত মই গাঁৱৰ মাজৰ ৰাস্তাটোৰে যাব পাৰোঁ, কিন্তু গাঁৱৰ মাজৰ ৰাস্তাটোৰে নাযাওঁ, আৰু কাষেৰে এটা ৰাস্তা আছে দেখাই আছো। কিবা পকা পৰি আছে, ইমান মানে ডিষ্টাৰ্ব হৈ আছে। কিবা সৰু একদম সৰু বোকা, কি বা বতাহত আহি পিনে পৰি আছে, ধৰিবই পৰা নাই কি বস্তু। তো মই ইয়াত ৰখছোঁ, এডাল সন্মুখত বগৰী গাছ আছে। মই অকণমান আগৰ পৰা ফিৰি আহিছোঁ বগৰী গাছডাল দেখা পাই পেলাই। মই ভাবিলোঁ দুটামান বগৰী নিওঁ, কিন্তু বগৰী আছে একদম ওপৰত, আৰু এইপিনৰ বিলাক নাই, শেষ হৈছে। ওপৰত লাগি আছে পকা বগৰী। এইডাল বগৰী ধুনীয়া সোৱাদ, বিৰাট সোৱাদ আৰু, কিন্তু যাব ৰাস্তা নাই ভিতৰত, তলত যাব। সেইটোৰ কাৰণে মই চাই আছোঁ কোন পিনেদি যাব পাৰি। এইপিনেদি যাব পৰা যাব, কিন্তু তাৰ পৰা লাগাল নাপাম, কিহেৰে পাৰিম। বাদ দিয়া, যাই থাকাই ভাল হ'ব। গাইজ মই আহিছোঁ এইটো ৰাস্তাতে, এইপিনৰ পৰা, আৰু এইপিনৰ পৰা যাই পিনে গাঁৱৰ মাজেৰে আমাৰ ঘৰ পাব পাৰি। কিন্তু এইপিনেৰে নাযাওঁ, মই যাম এইপিনে অফ ৰোড কৰিব, ঘৰৰ পিছফালে ওলাম যাই পিনে। আইয়া গাঁৱৰ মাজেৰে যাব পাৰিলোঁ হয়, কিন্তু নাযাওঁ আৰু, ইচ্ছা নাই। ভিতৰে আহিছোঁ যাতে আজি ভিতৰে যাম। তো এইপিনেৰে অকণমান গৈয়ে পাই যাম আৰু। তো গাইজ ইয়াৰ পৰা অকণমান আগত গৈ পিনে মই ঘৰ পায়ে যাম। খাই আছোঁ। তো গাইজ মই আহি পাই গ'লোঁ, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এণ্ড কমেণ্টো কৰি দিব। ধন্যবাদ।